যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আজি লৈ আহিছোঁ এটা ৰেচিপি কলপচলাৰ লগত লোকেল মুৰ্গী মাংস ভাবিলোঁ আপোনালোককো দেখাওঁ খাবলৈ বহুতেই টেষ্টি হৈছিলে সেইটো কাৰণে ভাবিলোঁ দেখাওঁ আপোনালোককো লোকেল মুৰ্গী মাংসৰ লগত কলপচলানো কেনেকৈ বনাই খালোঁ আৰু লগতে আহু ধানৰ কলা চাউলৰ ভাত চাই থাকিব ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে পিছত আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনখিনি পাই থাকে এতিয়া বনাবলৈ কি বস্তু লাগিব আৰু কেনেকৈনো বনাওঁ দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া লৈছোঁ মই গোটা জিৰা কেইটামান আদা নহৰু পেষ্ট হালধি গুড়া আৰু খুন্দি লোৱা জলকীয়া কেঁচা জলকীয়া হয় খুন্দি লৈছোঁ খুন্দনত আৰু এয়া মুৰ্গী মাংসখিনি ঘৰৰে হয় যিহেতু লোকেল আৰু এয়া লৈছোঁ মচুৰ দাইল তিয়াই থৈছোঁ মচুৰ দাইলখিনি আগতে আৰু কলপচলাখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ এয়া গোটেইখিনি ৰেডি কৰি লৈছোঁ আপোনালোকে পচলাখিনি অলপ ডাঙৰকৈও কাটিব পাৰে কিন্তু দাইলৰ লগত নিমিলিব সেইটো কাৰণে মই অলপ সৰু সৰুকৈ কাটি লৈছোঁ সৰু সৰুকৈ কাটি ল'লে অলপ বেছি ভাল হয় বনাবলৈ এয়া মই কেৰাহী পাতি দিলোঁ তেল প্ৰয়োজন অনুসৰি দি দিছোঁ আৰু ইয়াতে তেল গৰম হৈ গৈছে আৰু এতিয়া দি দিম গোটা জিৰাখিনি আগতে মই নিমখ অলপ দি দিছোঁ কাৰণ যাতে তেলখিনি ছিটিকি নাযায় তাৰপিছত দিছোঁ নহৰু আদা পেষ্টখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিব লাগিব কেঁচা গোন্ধখিনি যোৱালৈকে লৰাই ভাজি থাকিলোঁ এতিয়া দি দিছোঁ খুন্দি লোৱা কেঁচা জলকীয়াখিনি এতিয়া অলপ আকৌ লৰাই ভাজি ল'ম গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব যাতে আদা নহৰু পেষ্টখিনি জ্বলি নাযায় তাৰপিছত দি দিছোঁ হালধি গুড়াখিনি যাতে পেষ্টখিনি অলপ ৰঙচুৱা হৈ যাব তেতিয়া আপুনি দি দিব মাংসখিনি এতিয়া ধুনীয়াকৈ লৰাই ভাজি থাকিব লাগিব 5 মিনিটৰ কাৰণে মই গেছটো এতিয়াও ল' ফ্লেমতে ৰাখিছোঁ কাৰণ মছলাখিনি জ্বলি গ'লে খাবলৈ তিতা হ'ব সেইটো কাৰণে মই ল' ফ্লেমতে ৰাখিছোঁ লৰাই ভাজি লৈছোঁ অলপ ভাজি লোৱাৰ পিছত ঢাকোন লগাই দি দিম ঢাকোন লগাই দিছোঁ 5 মিনিট হৈ গ'ল 5 মিনিটৰ পিছত ধুনীয়াকৈ তেলখিনি বিৰিঙি উঠিছে মাংসত এতিয়া দি দিছোঁ মচুৰ দাইলখিনি ধুনীয়াকৈ লৰাই ভাজি লৈছোঁ এতিয়া ঢাকোন লগাই 2-3 মিনিটৰ কাৰণে ঢাকোন লগাই থৈ দিম
তেলখিনি বিৰিঙি আহিছে। এতিয়া দি দিম মই কলপচলাখিনি। এয়া সৰু সৰুকৈ কাটি থোৱা কলপচলাখিনি দি দিছোঁ। এয়া ধুনীয়াকৈ মিলাই লৈছোঁ। ঢাকোন লগাই থৈ দিছোঁ আৰু এফালে পানী গৰম কৰি লৈছোঁ। ধুনীয়াকৈ মিলি গৈছে তেলখিনি। এতিয়া দি দিম গৰম পানীখিনি। পানী আপোনালোকে গৰম পানীও দিব পাৰিব, ঠাণ্ডা পানীও দিব পাৰিব, কিন্তু মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছোঁ। চব্জিখিনি অলপ ডুব যোৱাকৈ পানীটো দি দিব, যাতে গোটেইখিনি ধুনীয়াকৈ মিলি যায়। এতিয়া ধুনীয়াকৈ ঢাকোন লগাই দিম। ঢাকোন লগাই উতলাই লৈছোঁ। এয়া ধুনীয়াকৈ উতলি গ'ল। এয়া চাওক, ৰংটো দেখিবলৈ বেয়া হৈছে যদিও খাবলৈ বহুতেই টেষ্টি হৈছিলে। মই ইয়াত কোনো ৰেড চিলি ব্যৱহাৰ কৰা হোৱা নাই, সেইটো কাৰণে ৰংটো দেখিবলৈ এনেকুৱা হৈছে। আৰু এতিয়া আকৌ 2 মিনিটৰ কাৰণে ঢাকোন লগাই দিছোঁ। এয়া চাওক, ধুনীয়াকৈ হৈ গৈছে বস্তুখিনি। এতিয়া ইয়াতে এড কৰি দিম জালুকৰ গুড়াখিনি। জালুকৰ গুড়াখিনি আপুনি 5 মিনিটৰ নমোৱা 5 মিনিটৰ আগত দি দিলেও হ'ব, কাৰণ জালুকৰ ফ্লেভাৰটো আহি থাকিলে বেছি ভাল হয়, খাবলৈ ভাল হয় গোন্ধ ফ্লেভাৰটো। এয়া মই জালুকৰ গুড়াখিনি দি দিছোঁ। ইয়াত মই লং দুটাও দি দিছোঁ। যদি আপোনালোকে লং বেয়া পায় তেতিয়া এড নকৰিলেও হয়, অপশ্যনেল হয়। এতিয়া দি দিম আদা পাতখিনি অলপ মোহাৰি লৈছোঁ। মোহাৰি লৈ দুটুকুৰা কৰি দি দিম। এয়া ধুনীয়াকৈ মিলাই লৈছোঁ। মিলাই লৈ এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকোন লগাই থৈ দিম। এয়া চব্জি ৰেডি। চব্জি খাবলৈ ৰেডি হৈ গৈছে। এতিয়া উলিয়াই লওঁ। এয়া মোৰ কলপচলাৰ লগত লোকেল মুৰ্গী মাংস আৰু আহু ধানৰ কলা চাউলৰ ভাত। থালিখন ৰেডি হৈ গ'ল।